মৰঙী কুৰুকা গাঁৱত সখী স্বেচ্ছাসেৱীসকলৰ অগ্নি নিৰ্বাপনৰ প্ৰশিক্ষণ প্ৰদান। গোলাঘাট জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত আজি মৰঙী ৰাজহ চক্ৰৰ অধীনৰ কুৰুকা গাঁৱত সখী স্বেচ্ছাসেৱীসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণ হয়। জিলা উপায়ুক্ত মৃগেন নাৰায়ণ বৰুৱাই এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তেওঁ সখী স্বেচ্ছাসেৱীসকলক উদ্দেশ্যে কয় যে সাধাৰণতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে মানুহ আতংকিত হৈ পৰে আৰু প্ৰায়ে অগ্নি নিৰ্বাপন যন্ত্ৰ মজুত নথকাৰ ফলত অথবা থাকিলেও ব্যৱহাৰ কৰিবলৈ ভয় কৰে। এই প্ৰশিক্ষণে অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত মহিলাসকলক যথেষ্ট সাহস দিব বুলি তেওঁ কয়। তেওঁ লগতে কয় যে পৰৱৰ্তী সময়ত অন্য গাঁৱতো এনে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। নুমলীগড় শোধনাগাৰ লিমিটেডৰ অগ্নি নিৰ্বাপন বিভাগৰ এটা দলে সখী স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপন যন্ত্ৰৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে সখী স্বেচ্ছাসেৱীসকলক অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কেনেকৈ জুই নুবাব লাগে আৰু কেনে ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিল। আজিৰ প্ৰশিক্ষণতে সখী স্বেচ্ছাসেৱীসকলক গাঁৱত সৰু সুৰা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে প্ৰথম সঁহাৰি হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ অগ্নি নিৰ্বাপন যন্ত্ৰ প্ৰদান কৰা হয়। প্ৰশিক্ষণত 20 গৰাকী মহিলাই অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ কালত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণী ৰাজকুমাৰ, প্ৰাধিকৰণৰ কেইবাগৰাকীও ক্ষেত্ৰ বিষয়া আৰু NRLৰ প্ৰতিনিধি উপস্থিত আছিল। জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট, নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া। তাৰমানে আমি ফায়াৰ 3টা প্ৰকাৰৰ কাৰণে ফায়াৰ ট্ৰাইংগল বুলি কয়, হিট, ফুয়েল আৰু অক্সিজেন। তাৰে যদি কিবা এটাও আঁতৰাই দিব পাৰোঁ আমি জুইত নোহাব পাৰিম। আৰু সেইটো বেচিছতে আমাৰ মানে ফায়াৰ এক্সটিংগুইশ্বিং মিডিয়াবিলাক ডেভেলপ কৰা হৈছে। যদি অক্সিজেন কম লেয়াৰটো কম মাৰা মানে কি, আপুনি অক্সিজেনটো কাট অফ কৰি দিলে, ব্লেংকেটিং কৰি দিলে। পানী মাৰা মানে কি, আপুনি কুলিং কৰিলে, এটা নৰ্মেল টেম্পাৰেচাৰ লাগে জুই জ্বলিবলৈ আৰু কুলিং কৰিলে। আৰু যদি ফুয়েলটো গুচাই দিব পাৰে জুইটো এনেই নোহোৱাই যাব। 3 প্ৰকাৰৰ, সেইকাৰণে আমি 3টা ধৰণৰ এক্সটিংগুইশ্বাৰ ইউজ কৰা হৈছে।